নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ এটা ব্লগছ লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আমি এয়া যাবলৈ লৈছোঁ আমাৰ যি কলিয়াবৰত আছে কলীয়া ভোমোৰা দলং তালৈকে যাবলৈ লৈছোঁ পিকনিকৰ নামত আৰু দেই। এয়া কেন্দ্ৰীয় ৰাসৰ ফালৰ পৰা যোৱাবাৰৰ দৰে এইবাৰো আমাক পিকনিক বুলি লৈ যাব আৰু তাতে যাম। ব'লকচোন গোটেইখিনি দেখাই যাম আৰু এয়া আমি অকণমান এনজয় কৰিলোঁ গোটেইখিনি মিলি। বহি যে কোনোৱে থকা নাই, চব থিয়হি খালি নাচাত লাগিছে। ব'লকচোন বাকীখিনিও দেখাই যাম, চাব দেই ভিডিঅ'টো ভালকৈ। আৰু এয়া আমি আহি পেলাই কলিয়াবৰ পাই গ'লোহি। ব'লকচোন গোটেই ভিডিঅ'টো আপোনালোকে চাব, ভাল পালে লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু এয়া আমি আহি পেলাই পাই গ'লোহি ব্ৰহ্মপুত্ৰ কিনাৰ। ইয়াৰ কাণতে আমি খানা খাম। ইয়াৰ কাণত নহয়, একচুৱেলি আমি দলঙৰ তলতহে খামগৈ। ব'লকচোন নতুন দলং পুৰণা দলং দুইখন একেলগেই আছে ন, আৰু ইমান যে ধূলি মাস্ক নমৰাকৈ নোৱাৰিলৈয়ে থাকিব। আৰু এয়া আমি দলঙৰ তলে তলে গৈ আছোঁ অকণমান আগলৈ, তাতেই খানাটো বনাব, তাতেই খাম। গোটেই পৰিৱেশটো ব'লকচোন দেখাওঁ আৰু লগৰখিনিও মিলি বহুত এনজয় কৰিলোঁ। ব'লক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে আমাৰ গাড়ী ৰাখিলে, ট্ৰেভেলাৰলৈ আহিছিলোঁ আৰু এইখন হ'ল পুৰণা দলংখন আৰু এইখন নতুনখন। এই নতুন দলংখনৰ তলতেই আমাৰ এয়া খানা যোগাৰ কৰিবৰ কাৰণে ৰেডি হৈছে আৰু এয়া চব গান লগাবলৈ ৰেডি। ডাইনিঙো লৈ আহিছে খাবলৈ, কাৰণ ইয়াত বহি খাব নোৱাৰি, যি ধূলি হ'ব। আৰু ব'লক এয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছোঁ, একেবাৰে পাৰলৈ। সম্পূৰ্ণ ভিডিঅ'টো চাব দেই, আৰু মোৰ ভিডিঅ'বিলাক চবেই চাব। আৰু এয়া আমি অকণমান চবেই মিলি নাচিলোঁ দেই, গান লগালেনো কেনেকৈ ৰৈ থাকিব নহয় জানো। নাচি পেলাই অলপমান বহিছিলোঁ, তাৰপাছতে আমাক খাবলৈ দিলে এনেকৈ বইল ডিম, বইল বুট আৰু ব্ৰেড। খাই বৈ লৈ পেলাই আমি আকৌ সিটো পাৰে আহিলোঁ অকণমান চাবলৈ। সিটো পাৰে কিন্তু বহুত মানুহ আছিলে। মানুহ বহুত হ'লে কি হ'ব, ধূলি বেছি, পানী অলপমান এনেকৈ চুলোঁ। গৰম বহুত লাগি আছিলে, নাচি আছিলোঁ ন, তাতে ৰ'দো বহুত আছিল। কিন্তু এই পানীখিনি চুই বৰ ভাল লাগিছিলে, ঠাণ্ডা আছিলে ন পানীখিনি। আৰু এইফালেও অলপমান গ'লোঁ, এইফালেও বহুত মানুহ আছিলে, দোকান চোকানবিলাকো এইফালে আছিলে। আমি থকা ফালে তেনেকৈ দোকান নাছিলে বাৰু। কিনিলোঁ, একো নিকিনিলোঁ বাৰু দেই, এনেই চাবলৈহে আহিলোঁ। আৰু চবেই চালে, কোনেও একো নিকিনিলে। চাই কৰি অকণমান নাচিলোঁ আৰু আকৌ পালোঁগৈ আমাৰ নিজৰ জেগা। আৰু এয়া আমাৰ যি ৰাংঢালী কমিটিটো আছে ব্ৰহ্মপুৰত, ৰাংঢালী এয়া নাচ হয়। পাপুদা আৰু কৰিণা বাই মিলি পেলাই অকণমান সেই নাচটোকে নাচি দেখালে। মানুহ যে একেবাৰে গোট খাই গৈছিল। পিছফালে আছিলে আমাৰ দাদা বৌ, চবেই মিলি পেলাই ফুল এনজয় কৰিলে। চব মানুহ গোট খাই গৈছিলে আমাৰ এয়া নাচ চাবলৈকে। ব'লকচোন আপোনালোকেও উপভোগ কৰক। অৱশেষত আমি এয়া বহিলোঁ খাবলৈ দেই। ভাত দিছে, তাৰপাছতে দিলেহি নেমু, চালাড আৰু বেঙেনা পোৰা। তাৰপাছতে দিলেহি মাছৰ বাতি আৰু মাংসও দিলেহি তাৰ মাজতে। আৰু কিবা বেঙেনা আৰু মাছৰ কিবা মাথা দি পেলাই এখন ভাজি বনাইছিল, সেয়াও দিলেহি আনি পেলাই এয়া। আৰু এয়া মাংস দিলেহি। আৰু খাই বৈ লৈ পেলাই আমি উঠিলোঁগৈ গাড়ীত। আৰু গাড়ীৰ পৰা চাওকচোন, এয়া বাকীখিনি যি মানুহ আছিল সিহঁতে খালে। আৰু এয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। এতিয়া চব ঠাণ্ডা, কাৰণ দিনটো বহুত কষ্ট হৈছে, ধূলিত ভাগৰ লাগিছে, গতিকে চব ঠাণ্ডা হৈ আহি আছে।
দলঙৰ তলৰ পৰা এয়া ওলাই আহিছোঁ আৰু এই বেলিটোৱে সৈতে চাওকচোন কিমান ভাল লাগিছে। বাকী আজিলৈ বাই বাই।